নমস্কাৰ, মই প্ৰিয়ংকা প্ৰিয়ম পাঠ কৰিবলৈ লৈছোঁ চৰাইদেউ জিলাৰ বৰহাটৰ পৰা লিখি পঠিওৱা কবি উত্তম ধাদুমিয়াৰ কবিতা হে মোৰ মাইনা, প্ৰযোজক নৱজিত ৰাজপুত। হে মোৰ প্ৰিয়তমা মাইনা, অতীতত এৰি অহা দিনৰ স্মৃতিয়ে যে মোৰ মনক বাৰুকৈয়ে উদ্বিগ্ন কৰিছে। এৰি অহা দিনৰ সেই নৱ যৌৱনৰ উকমুকনিৰ সন্ধিক্ষণত শাৰদীয় দুৰ্গা পূজাৰ উৎসৱ মুখৰ মেলাত হাজাৰোধিক সুৰক্ষী গাভৰুৰ মাজত তোমাৰ অতি মোহময়ী অৱয়ব ৰূপ লাৱণ্যই সিদিনা মোক অধিক আকৰ্ষিত কৰি হিয়া মনক হাহাকাৰ কৰি তুলিছিল। সিদিনা পৰাই তোমাক প্ৰেম ভালপোৱা তাৰণাই মোক আপ্লুত কৰিছিল জানা প্ৰিয়ে। শয়নে সপোনে তোমাৰ সেই মোহময়ী ৰূপচন্দ্ৰই মোক বাৰুকৈয়ে প্ৰতি মুহূৰ্ততে আমনি কৰিছিল জানানে। তোমাক মই নিৰিবিলি পৰিৱেশ এটিৰ মুহূৰ্তত অকলশৰীয়াকৈ একান্তই লগ পোৱাৰ হেঁপাহ ইচ্ছাই মোৰ নিষ্ঠুৰ হৃদয়ক ব্যাকুল কৰিছিল জানানে তুমি। এনেহেন পৰিৱেশত দুয়ো বহি হিয়াৰ সফুৰা খুলি মুক্ত মনে প্ৰাণে তোমাক ভালপোৱা কথাবিলাকৰ সৈতে ভাৱৰ আদান প্ৰদান কৰি তোমাৰ পৰা প্ৰেম নিবেদন বিচৰা হেঁপাহ আকাংক্ষাই মোৰ প্ৰেমাসিক্ত হৃদয়ক প্ৰতি মুহূৰ্ততেই অধিক উদ্বিগ্ন কৰিছিল। আকৌ মোবাইলৰ ফেচবুকত প্ৰকাশিত তোমাৰ মোহময়ী ৰূপে মোক ক্ষণিকতে মোহাচ্ছন্ন কৰিছিল। নিতে নিতেও মোবাইলত তোমাৰ প্ৰতিচ্ছবি চাই চাই তোমাক মোৰ চিৰ চেনেহী লগৰী কৰাৰ তীব্ৰ হেঁপাহ কল্পনাই মোৰ মনত আলোড়ন তুলিছিল। সিদিনা তোমাক সুশৰীৰে লগ পোৱা সৌভাগ্য ঘটিছিল। সিদিনা মোৰ হিয়া মন ইচাদ পিচাদ হৈছিল। থৌকি বাথৌ কৰিছিল হিয়া। সৰ্বশকতি প্ৰয়োগ কৰিও মোৰ মুখৰ পৰা তোমাক ক'বলৈ বিচৰা মাত কথাবিলাক ওলোৱা নাছিল জানানে। সেয়ে কওঁ, তোমাৰ মোৰ প্ৰেম ভালপোৱা অমৰ হওক।